নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱতক ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মোৰ এইটো প্ৰথমটো ফেচ কেম ভিডিঅ' হ'ব। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। সদায়তো নিউজ দিয়ে থাকোঁ। আজি এজন বিশেষ ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ব্যক্তিজনৰ বিষয়ে ক'বলৈ হ'লে আমি অলপ অতীতলৈ ঘূৰি যাব লাগিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ ৰ'ব অতীতলৈ ঘূৰি যাব লাগিব বুলি কওঁতে আমি অতীতলৈ ঘূৰি যাব নালাগে, আমি সময়টোহে অলপ অতীতলৈ ঘূৰাই নিব লাগে। ইতিমধ্যে টাইটেল আৰু থাম্বনেইল চাই আপোনালোক সকলোৱে গম পাইছেই চাগে মই কাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেই ব্যক্তিজন হৈছে মোৰ প্ৰিয়, আপোনালোকৰ প্ৰিয় অসমৰ হাৰ্ট থ্ৰব জুবিন দাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। মোৰ লগতে আপোনালোকেও জুবিন দাৰ জীৱন কাহিনী, বায়'গ্ৰাফী সকলোবোৰ জানোৱে আৰু বহুতো ভিডিঅ' দেখা পোৱা যায়। কিন্তু মই আজি জুবিন দাৰ প্ৰথম এলবামটি, প্ৰথম গানটিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে জানেনে জুবিন দাৰ প্ৰথমটি গানৰ নাম কি, এলবামৰ নাম কি? যোনে যোনে আগতে গম পাইছিল কমেণ্ট বক্সত নিশ্চয় জনাব দেই। 1992 চনত অসমৰ এটা প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় প্ৰডাকশ্যন হাউচ NK প্ৰডাকশ্যনৰ পৰা দুটা এলবাম মুকলি কৰিলে। আৰু প্ৰথমটি এলবাম হৈছে অনুৰাধা পাৰোৱালৰ অনুৰাধা আৰু যোৰহাটৰ নতুনকৈ এজন যুৱকৰ অনামিকা। অনুৰাধা পাৰোৱাল সেই সময়ৰ বলিউডৰ অতি জনপ্ৰিয় গায়িকা আছিল, যিহেতু NK প্ৰডাকশ্যনেও ভাবিলে চাগে যে অনুৰাধাৰ প্ৰচাৰে বেছিকৈ চলোৱা যাওক, কাৰণ অনুৰাধাৰ প্ৰচাৰ বেছিকৈ চলালে বেছিকৈ মানুহ শুনিব। আৰু অসমৰো চুকে কোণে অকল অনুৰাধাৰে পোষ্টাৰ দেখিবলৈ পোৱা গ'ল। যদিও অনুৰাধাৰ পোষ্টাৰখন ডাঙৰকৈ লগাই ওচৰত অনামিকাৰ পোষ্টাৰ লগাই, কিন্তু সৰুকৈ ভাবিছিল যে অনামিকাতকৈ অনুৰাধাৰ প্ৰচাৰে বেছিকৈ চলাব লাগিব। আৰু তেতিয়া চলি আছিল দুৰ্গা পূজা, উৎসৱৰ বতৰ, যিহেতু সকলোৱে গান শুনিবলৈ লয়। আৰু তেতিয়া সেই সময়ত জনপ্ৰিয়তাটো গানবিলাকৰ বেছি হ'বলৈ ধৰিলে। আৰু এটা আচৰিত কথা হ'ল যে অনুৰাধাৰ সলনি অনামিকাৰে জনপ্ৰিয়তাটো বেছিকৈ দেখিবলৈ পোৱা গ'ল। আৰু এটা কথা ক'ব লাগিব যে পিছত কি হ'ল, দশমীৰ শেষ নোহোৱাৰ আগতেই যোৰহাটৰ সেই যুৱকজনৰ সেই অনামিকা এলবামটি একে ৰাতিৰ ভিতৰত জনপ্ৰিয়তাৰ শিখৰত পালে। লগতে সকলোবোৰ কপি ইতিমধ্যে বিক্ৰী হ'বলৈ ধৰিলে। NK প্ৰডাকশ্যনে জনাইছে যে আৰু কপি নাই, সকলোবোৰ বিক্ৰী হৈ গ'ল। আৰু সেই দিনাৰ পৰাই আমাৰ এজন অসমৰ তাৰকাৰ সৃষ্টি হ'ল, আৰু সেই তাৰকাজনৰ নামেই হৈছে আমাৰ মৰমৰ জুবিন দা। আৰু ক'ব লাগিব যে 90 দশকত আমাৰ অসমীয়া সংগীত জগতখন যেনেকৈ মৰহি গৈছিল, যোৰহাটৰ সেই সাধাৰণ যুৱকজনে আকৌ জীয়াই তুলি আনি এতিয়ালৈকে সেই সংগীত জগতখনত ধুনীয়া ধুনীয়া সংগীতেৰে, গানেৰে জীয়াই ৰাখিছে। ইতিমধ্যে মই কৈছোঁৱেই সেই এলবামটিৰ নাম আছিল অনামিকা। ইমান সংগ্ৰাম কৰাৰ পিছত জুবিন দা আৰু কেতিয়াও পিছলৈ ঘূৰি চাব নালাগিল। নিজৰ সংগীতৰ যাত্ৰাখনত এনেকৈ অব্যাহত ৰাখি সেই তেতিয়াৰে পৰা এতিয়ালৈকে জুবিন দাৰ নতুন নতুন সৃষ্টি আমি দেখিবলৈ পাওঁ, সদায় আৰু শুনিবলৈ পাইছোঁ। তাৰে পিছতে জুবিন দাৰ 1993 চনত ঋতু আৰু জোনাকীমন নামেৰে এটি এলবাম মুকলি কৰে। আৰু 1994 চনৰ এলবামটিৰ নাম হৈছে, মুকলি কৰা এলবামটিৰ নাম হৈছে মায়া। আমাৰ সকলোৱে মায়া এলবামটিৰ গানবিলাক প্ৰিয়, এলবামটি প্ৰিয়। লগতে আমি সদায় শুনিবলৈ বিচাৰোঁ মায়া এলবামটিৰ গীতবিলাক। 1995 চনত এটি বিহু এলবাম মুকলি কৰে, আৰু এলবামটিৰ নাম হৈছে অজান প্ৰীতি। লগতে এটা বহুত জনপ্ৰিয় এলবাম মুকলি কৰে, এলবামটিৰ নাম হৈছে আশা। আপোনালোকে আশাৰ গীত, এলবামটিৰ গীত শুনিছেনে নাই জনাবচোন। আৰু ইমানবোৰ এলবাম মুকলি কৰাৰ পিছত জুবিন দাই 1995 চনত বলিউড মিউজিক ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰে। তাতেও জুবিন দাই বহুত সংগ্ৰাম কৰিব লগা হৈছিল। বহু বছৰ পিছত 1998 পৰা 2000 চনৰ ভিতৰত তেওঁ বলিউডত বহুতকেইটা গান গায় আৰু বহুত জনপ্ৰিয়তা লাভ কৰে। আৰু তাৰে পিছতে 2006 চনত তেওঁক বেষ্ট প্লেবেক ছিংগাৰ হিচাপে সন্মানিত কৰা হয়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰাৰ আগতে কওঁ যে মোৰ সকলোবোৰ বস্তু, নিউজ ভিডিঅ' হওক বা যিকোনো বস্তু, আজি যোনটো ভিডিঅ' আছে মই সকলোবোৰ আনস্ক্ৰিপ্টেড। মই ডিটেইলছবিলাক ওলাই পঢ়ি লওঁ, তাৰপিছত ডাইৰেক্ট ভিডিঅ'ত কওঁ। আৰু নিউজবিলাকো যেতিয়া মই কওঁ, আগতে মই লিখি নলওঁ বা কোনো স্ক্ৰিপ্ট নাথাকে, মোৰ ডাইৰেক্ট কওঁ। সেইবাবে মোৰ কিছুমান কওঁতে ভুল হ'ব পাৰে আৰু মই মাজে মাজে ৰখি যাব পাৰোঁ। সেইটো আপোনালোকে যাতে কোনেও বেয়া নাপায় আৰু ক্ষমা কৰি দিয়ে, কাৰণ মই ফাৰ্ষ্ট টাইম কৰিছোঁ যিহেতু
মই নিউজ ভিডিঅ' কোনো স্ক্ৰিপ্ট নবনাওঁ মানে ভাবোঁ যে কিবা এটা যদি ইউটিউবত কৰিবলৈ ওলাইছোঁ স্ক্ৰিপ্ট নালাগে মনৰ কথাখিনি ক'ম লগতে নিউজ যিয়ে হওক নিউজ পাওঁ কিবা পাওঁ এইটো যিয়ে হওক মই স্ক্ৰিপ্ট কেতিয়াও নবনাওঁ আজিৰ ভিডিঅ'টোত মই একো স্ক্ৰিপ্ট বনোৱা নাই সেইকাৰণে চাগে ভইচ মানে ভিডিঅ'টো বনাওঁতেও বহুত টাইম লাগিছে আৰু ভইচ অভাৰ দিলেও মোৰ টাইম লাগে কাৰণ মই স্ক্ৰিপ্ট নাথাকে মই নিউজটো চাওঁ লগালগ পঢ়োঁ আৰু ডাইৰেক্ট ক'বলৈ চেষ্টা কৰোঁ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লগতে এনেকুৱা ধৰণৰ আৰু ষ্টৰি টেলিং ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে নে নিবিচাৰে কমেণ্ট বক্সত নিশ্চয় জনাব তেতিয়াহে গম পাম যে আপোনালোকে চাবলৈ বিচাৰিছে যদি বিচাৰে সপ্তাহত এটা হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰণ ডেইলি নিউজটো আহি থাকিব ডেইলি নিউজ দিয়া সম্ভৱ হয় ডেইলি কিন্তু এনেকুৱা ধৰণৰ ষ্টৰি টেলিং ভিডিঅ' দিবলৈ হ'লে 2 দিনৰ পৰা 3 দিন সময় লাগে কাৰণ বহুতো ৰিচাৰ্চ থাকে ভিডিঅ' বনাব থাকে লগতে এডিটিং থাকে সেইকাৰণে সপ্তাহত এটা হ'লেও ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম লগতে ডেইলি নিউজটো আহি থাকিব কিবা অলপ নতুন ট্ৰাই কৰিছোঁ এতিয়া অকল আপোনালোকৰ অলপমান ছাপোৰ্টৰ প্ৰয়োজন বাকী ডেইলি নিউজ ভিডিঅ' চাই থাকিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব লগতে ভিডিঅ'বিলাক কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ